হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। মই অলপ আগত দৌৰি ৰুমত সোমালোঁ। গাঁৱত হোৱা হ'ল। এতিয়া মোৰ 8টাৰ পৰা ডিউটি আছে। ড্ৰেছযোৰ পিন্ধোঁ, সকলোৱে ভিডিঅ'টো চাই থাকিব। এতিয়া মোৰ ড্ৰেছ পিন্ধা হৈ গ'ল। মই এতিয়া ডিউটিলৈ যাম। ডিউটিৰ পৰা আহি আপোনালোকৰ মাজলৈ অসম হিষ্টৰীৰ আকৌ 10টা কুৱেশ্যন আগবঢ়াই লৈ আহিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। মই মাত্ৰ ডিউটিৰ পৰা আহিলোঁ। ডিউটিত গৈ অফিচত গম পালোঁ আজি কাতি বিহু। সকলোকে কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। বেয়া লাগিছে অলপ মনটো, বিহুত ঘৰত যাব নাপাওঁ। পূজাতো ঘৰত যাব নাপাওঁ। ইয়াতে ডিউটি কৰিব লাগিব। আপোনালোকে যি অসম হিষ্টৰীৰ 10টা কুৱেশ্যন আগবাঢ়িছে, 10টা কুৱেশ্যন সদায় ৰেগুলাৰ আপোনালোকৰ যি ধৰণে ভিডিঅ'টো দিয়ে সেনেকৈ মুখস্থ কৰি থাকিব। 10টাকৈ মুখস্থ কৰিলেও বহুত হৈ যাব এদিন। যেতিয়ালৈকে লিখিত পৰীক্ষা হ'ব তেতিয়ালৈকে 10টাকৈ বহুত মুখস্থ হৈ যাব। এনেদৰে মুখস্থ কৰি থাকিব। ভিডিঅ'টো চাই থাকিব, শ্বেয়াৰ কৰি দিব। থেংক ইউ।